ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ সৈতে ভাৰতৰ প্ৰাকৃতিক বিভাগসমূহৰ বিষয়ে আলোচনা কৰিম। এই বিষয়টি ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ আমাৰ ভাৰতবৰ্ষ পাঠটিৰ অন্তৰ্গত। তোমালোকে নিশ্চয় ভূ আন্দোলনৰ বিষয়ে পঢ়িছা। পৃথিৱীৰ বিভিন্ন সময়ত হোৱা এনে ভূ আন্দোলনৰ ফলস্বৰূপে আমাৰ ভাৰতবৰ্ষৰ ভূমিখণ্ডতো বিভিন্ন ভূ অৱয়ৱৰ গঠন হৈছিল। এনে ভূ অৱয়ৱসমূহৰ গঠন আৰু বৈশিষ্ট্য অনুসৰি ভাৰতবৰ্ষৰ প্ৰাকৃতিক বিভাগক 4টা ভাগত ভাগ কৰা হৈছে। আহাচোন আজি আমি চাওঁ এই 4টা প্ৰাকৃতিক বিভাগ কি কি আছে। ভাৰতবৰ্ষৰ মানচিত্ৰত উত্তৰৰ পাৰ্বত্য অঞ্চল বুলি ক'লে এই অংশখিনিক বুজায়। ভাৰতবৰ্ষৰ উত্তৰৰ পাৰ্বত্য অঞ্চল পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতমালা হিমালয়ৰ বিভিন্ন ঠাল-ঠেঙুলিসমূহেৰে গঠিত। সেইবাবেই হিমালয়ক ভাৰতৰ অতন্দ্ৰ প্ৰহৰী বুলিও গান আৰু কবিতাসমূহত কোৱা আমি শুনিবলৈ পাওঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় পৃথিৱীৰ মধুচ বুলি কোৱা পামিৰ মালভূমিৰ নাম শুনিছা। এই পামিৰ মালভূমিও ভাৰতৰ উত্তৰৰ পাৰ্বত্য অঞ্চলতে অৱস্থিত। প্ৰাচীন কালৰে পৰা বহুতো পৰিৱৰ্তনৰ স্বাক্ষৰ বহন কৰি থকা হিমালয় পৰ্বতমালাক আমি প্ৰধানকৈ 3টা ভাগত ভগাব পাৰোঁ: উচ্চ হিমালয়, নিম্ন হিমালয় আৰু বহি হিমালয়। ইয়াৰে উচ্চ হিমালয় অংশতেই মাউণ্ট এভাৰেষ্ট, কাঞ্চনজংঘা আদি উল্লেখযোগ্য শৃংগসমূহ অৱস্থিত। নিম্ন হিমালয় অঞ্চলটো ভাৰতবৰ্ষৰ কিছুমান উল্লেখযোগ্য পৰ্যটন স্থানৰ বাবে বিখ্যাত, যেনে মানালী, নাইনিতাল, মৌচুৰী, দাৰ্জিলিং, নেপালৰ কাঠমাণ্ডু আদি। হিমালয় পৰ্বতমালাৰ অন্তৰ্গত বহি হিমালয় অংশটোক আমি শিবালিক হিমালয় আৰু পূৰ্বাঞ্চল বুলিও জানিব পাৰোঁ। অৰ্থাৎ বহি হিমালয়ৰ পশ্চিম অংশক শিবালিক হিমালয় আৰু পূব অংশক পূৰ্বাঞ্চল বুলি কোৱা হয়। ভাৰতবৰ্ষৰ উত্তৰৰ পাৰ্বত্য অঞ্চল কেৱল পৰ্বতমালাৰ কাৰণেই নহয়, ই বহুতো নদ-নদীৰ সৃষ্টিৰ উৎসৰ বাবেও বিখ্যাত। উত্তৰ হিমালয়ৰ পাৰ্বত্য অঞ্চলত থকা গংগোত্ৰী আৰু যমুনোত্ৰী নামৰ হিমবাহৰ পৰা ক্ৰমে গংগা আৰু যমুনা এই দুয়োখন উল্লেখযোগ্য নৈ উৎপত্তি হৈছে। তোমালোকে সততে শুনি থকা কৈলাশ পৰ্বত আৰু মানস সৰোবৰো এই উত্তৰৰ পাৰ্বত্য অঞ্চলতে অৱস্থিত। এই অঞ্চলত থকা হিমবাহৰ পৰা উৎপত্তি হোৱা সিন্ধু নদী ভাৰতবৰ্ষৰ পশ্চিমলৈ আৰু ব্ৰহ্মপুত্ৰ নদী পূব দিশলৈ বৈ আহিছে। উত্তৰ ভাৰতৰ সমভূমি অঞ্চল বুলিলে সিন্ধু, গংগা, যমুনা আৰু ব্ৰহ্মপুত্ৰ নদীৰ পলসুৱা মাটিৰে গঠিত সমভূমি অঞ্চলক বুজা যায়। এই সমভূমি অঞ্চলটোক আমি 3টা ভাগত ভগাব পাৰোঁ: পশ্চিমে পঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানৰ সমভূমি অঞ্চল, মধ্যভাগত গংগা আৰু যমুনা নদীৰ সমভূমি অঞ্চল আৰু পূব ভাগত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা অঞ্চল। এই সমতল ভূমিভাগ নদীৰ পলসুৱা মাটিৰে গঠিত হোৱা বাবে কৃষি ক্ষেত্ৰৰ বাবে অতিশয় উপযোগী আৰু সেয়ে ইয়াত জনবসতিও ঘন। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে পৃথিৱীৰ বৃহত্তম ব-দ্বীপ সুন্দৰবনৰ নাম নিশ্চয় শুনিছা। এই সুন্দৰবন ব-দ্বীপটো গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ মোহনা অঞ্চলতে সৃষ্টি হৈছে। উত্তৰ ভাৰতৰ সমতল ভূমিৰ দক্ষিণ-পশ্চিম অংশটো ৰাজস্থানৰ থৰ মৰুভূমিত পৰিছে। এই অঞ্চল মৰুভূমি হোৱা বাবে শুকান, উষ্ণ আৰু গছ-গছনিও নাথাকে। অৰ্থাৎ গছ-গছনিও যথেষ্ট কম হয়। অৱশ্যে এই অঞ্চলত লুণীয়া পানীৰ হ্ৰদ সম্বৰ অৱস্থিত। উত্তৰ ভাৰতৰ সমভূমি অঞ্চলে ভাৰতবৰ্ষৰ কৃষিখণ্ডলৈ যথেষ্ট অৰিহণা আগবঢ়াই আহিছে। ভাৰতবৰ্ষৰ দাক্ষিণাত্য মালভূমি বুলি ক'লে
উত্তৰ ভাৰত সমভূমিৰ দক্ষিণে থকা ত্ৰিভুজ আকৃতিৰ মালভূমি ভাগকে বুজা যায়। এই মালভূমিৰ পশ্চিমে আছে আৰৱ সাগৰ, দক্ষিণে ভাৰত মহাসাগৰ আৰু পূবে আছে বংগোপসাগৰ। এই মালভূমিৰ উত্তৰ পশ্চিম দিশত বিন্ধ্য, আৰাৱলী, সাতপুৰা আদি পৰ্বতমালা অৱস্থিত। ইয়াৰোপৰি দাক্ষিণাত্য মালভূমিৰ পূব অংশত থকা পূবঘাট পৰ্বত আৰু পশ্চিম অংশত থকা পশ্চিমঘাট পৰ্বতেও অঞ্চলটিৰ সৌন্দৰ্য বৰ্ধন কৰিছে। মালভূমিৰ প্ৰধান নদী বুলিলে নৰ্মদা আৰু গোদাবৰী নদীৰ কথা ক'ব পাৰি। ইয়াৰে নৰ্মদা নদী বৈ আহি আৰৱ সাগৰত পৰিছে আৰু গোদাবৰী নদী বংগোপসাগৰত পৰিছেগৈ। এই নৰ্মদা আৰু গোদাবৰী নদীৰ মাজৰ অংশত অৱস্থিত হৈছে ভাৰতৰ অন্যতম ৰাজ্য মহাৰাষ্ট্ৰ। এই মহাৰাষ্ট্ৰ ৰাজ্যৰ মাটিভাগ কপাহ খেতিৰ বাবে বিখ্যাত। ইয়াৰোপৰি দাক্ষিণাত্য মালভূমিৰ নীলগিৰি পাহাৰত প্ৰচুৰ পৰিমাণে চাহ আৰু কফি খেতি হয়। ভাৰতৰ দাক্ষিণাত্য মালভূমি অঞ্চলেও সৰু বৰ বিভিন্ন পৰ্বত আৰু সাগৰৰ উপকূল ভূমিৰ সৈতে ভাৰতবৰ্ষৰ সৌন্দৰ্য বৃদ্ধি কৰিছে। উপকূলীয় নিম্নভূমি অঞ্চল ভাৰতবৰ্ষৰ অন্যতম এটি গুৰুত্বপূৰ্ণ অঞ্চল। এই উপকূলীয় নিম্নভূমি অঞ্চলক আমি দুটা ভাগত বিভক্ত কৰিব পাৰোঁ: পশ্চিম উপকূলীয় সমভূমি অঞ্চল আৰু পূব উপকূলীয় সমভূমি অঞ্চল। পশ্চিম উপকূলীয় সমভূমি অঞ্চল গুজৰাটৰ পৰা কন্যাকুমাৰীলৈকে বিস্তৃত আৰু পূব উপকূলীয় সমভূমি অঞ্চল কন্যাকুমাৰীৰ পৰা পশ্চিমবংগলৈকে বিস্তৃত। ইয়াৰে পূব উপকূলীয় সমভূমি অঞ্চল তুলনামূলকভাৱে পশ্চিম উপকূলীয় সমভূমি অঞ্চলতকৈ বহল আৰু ভূমিভাগ সাৰুৱা। অন্যহাতেদি পশ্চিম উপকূলীয় অঞ্চলৰ ভূমি শিলাময় আৰু অসাৰুৱা। এই উপকূলীয় অঞ্চলত অৱস্থিত বিভিন্ন সাগৰীয় বন্দৰসমূহৰ যোগেদি ভাৰতবৰ্ষৰ অধিকাংশ বৰ্হি বাণিজ্য সম্পাদন হয়। এই উপকূলীয় অঞ্চলসমূহ পৰ্যটনস্থলীৰো প্ৰাণকেন্দ্ৰ বুলি ক'ব পাৰি। মূল ভূখণ্ডত থকা প্ৰাকৃতিক বিভাগসমূহৰ উপৰিও দুটি উল্লেখযোগ্য দ্বীপপুঞ্জ আছে। ভাৰতৰ দক্ষিণ অংশত থকা দ্বীপপুঞ্জ দুটি হ'ল লাক্ষাদ্বীপ, আমিনদ্বীপ আৰু মিনিকয়। এই দ্বীপপুঞ্জকেইটি আৰৱ সাগৰৰ মাজত অৱস্থিত। অন্য এটি উল্লেখযোগ্য দ্বীপ হৈছে আন্দামান নিকোবৰ দ্বীপপুঞ্জ। ই বংগোপসাগৰত অৱস্থিত। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ মনত আছে 2004 চনত ছুনামি নামৰ এটি সাগৰীয় ঢৌৱে ইণ্ডোনেছিয়াৰ বিভিন্ন অঞ্চলত ক্ষতি কৰিছিল। সেই ছুনামি ঢৌৱে আমাৰ আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু তামিলনাডুৰ উপকূলীয় অঞ্চলসমূহতো ক্ষতিসাধন কৰিছিল। এই দ্বীপপুঞ্জসমূহে আমাৰ ভাৰতবৰ্ষৰ ভৌগোলিক সৌন্দৰ্য বৰ্ধন কৰাত যথেষ্ট অৰিহণা আগবঢ়াইছে। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি চাওঁ আহা আজিৰ আলোচনাটিৰ পৰা আমি কি কি কথা শিকিলোঁ। প্ৰথমে আমি গম পালোঁ যে ভাৰতৰ প্ৰাকৃতিক বিভাগসমূহক চাৰিটা ভাগত ভাগ কৰা হৈছে। সেয়া হৈছে উত্তৰ ভাৰতৰ পাৰ্বত্য অঞ্চল, উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, দাক্ষিণাত্যৰ মালভূমি অঞ্চল আৰু উপকূলীয় নিম্নভূমি অঞ্চল তথা দ্বীপসমূহ। ইয়াৰ লগতে আমি গম পালোঁ উত্তৰৰ পাৰ্বত্য অঞ্চল গঠিত হৈছে সৰ্বোচ্চ পৰ্বতমালা হিমালয়ৰ বিভিন্ন ঠাল-ঠেঙুলিৰে। উত্তৰৰ সমভূমি অঞ্চল গঠিত হৈছে গংগা, সিন্ধু আৰু ব্ৰহ্মপুত্ৰ নদীৰ পলসুৱা ভূমিভাগেৰে। দাক্ষিণাত্য মালভূমিৰ কথা আমি গম পালোঁ ৰাজস্থানৰ থৰ মৰুভূমি তাতে অৱস্থিত আছে। লগতে গম পালোঁ গোদাবৰী আৰু নৰ্মদা নদীৰ বিষয়ে। আৰু আমি গম পালোঁ ভাৰতৰ উপকূলীয় অঞ্চলসমূহেও ভাৰতবৰ্ষৰ অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াইছে। লগতে গম পালোঁ এই মূল ভূখণ্ডৰ উপৰিও আৰৱ সাগৰত আৰু বংগোপসাগৰত দুটিকৈ দ্বীপপুঞ্জ
আমাৰ ভাৰতবৰ্ষৰ আছে। এই দ্বীপপুঞ্জসমূহেও আৰু অন্যান্য প্ৰাকৃতিক বিভাগসমূহেও একেলগে ভাৰতবৰ্ষৰ ভূমিখণ্ডক এটা বৈচিত্ৰ্যৰ ৰহণ সানি গৌৰৱময় সংস্কৃতি গঢ় দিছে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে পাঠ্যপুথিত নিজৰ পাঠটি এবাৰ পঢ়ি চাবা। পঢ়াৰ পাছত পাঠটিৰ শেষত থকা প্ৰশ্নাৱলীখিনি কৰি পেলাবা আৰু ভাৰতবৰ্ষৰ মানচিত্ৰ এখন লৈ প্ৰতিটো প্ৰাকৃতিক বিভাগত অৱস্থিত থকা ভাৰতৰ উল্লেখযোগ্য ৰাজ্যসমূহ বাছি উলিয়াবলৈ যত্ন কৰিবা। আজিলৈ সামৰিছোঁ। বাই বাই।